নমস্কাৰ বন্ধু বান্ধৱীসকল লাৰ্ণিং ফৰ অল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ক'ম যে মোবাইলৰ চাৰ্চ হিষ্ট্ৰী বা ৱাচ হিষ্ট্ৰী কেনেকৈ ডিলিট কৰিব, অৰ্থাৎ ইউটিউবত যিটো আপোনালোকে চাৰ্চ কৰে সেইটো কেনেকৈ ডিলিট কৰিব চাওক। আৰু যদি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে সোনকালে কৰি লওক আৰু কাষত থকা ঘণ্টা বেলটি এনেকৈ বজাই দিয়ক। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, প্ৰথমতে আপোনালোকে ইউটিউবটো অন কৰিব, এনেকৈ ক্লিক কৰিব, ওলাই গ'ল ইউটিউবটো। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে যে আছে মোৰ একাউণ্টটো ফটো যে ওলাই আছে, ঠিক তেনেকৈ আপোনালোকৰ একাউণ্টটো ক্লিক কৰিব। কৰিলে তাৰপিছত তলত চাব, তলত গৈ থাকিব, দেখিলে ছেটিংছটো, এই ছেটিংছত যাব আপোনালোকে। গ'লে তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে যে যি আছে আপোনালোকে ভালকৈ পঢ়ি চাব। তাৰপিছত এইটো দেখিলে নে হিষ্ট্ৰী এণ্ড প্ৰাইভেচি, চ' এইটোত ক্লিক কৰিব। দেখিলে চ' ক্লিয়াৰ ৱাচ হিষ্ট্ৰী, এইটোত আপোনালোকে ক্লিক কৰিলে গোটেইখিনি হিষ্ট্ৰী ডিলিট হৈ যাব। চাওক, ইয়াতে ক্লিয়াৰ ৱাচ হিষ্ট্ৰীত মাৰি দিব। মাৰিলে তেতিয়াহ'লে আপোনালোকৰ ডিলিট হৈ যাব। তাৰপিছতে ক্লিয়াৰ চাৰ্চ হিষ্ট্ৰীটোতো ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইয়াতেও গোটেই হিষ্ট্ৰী ডিলিট হৈ যাব। হ'ল। গতিকে এতিয়া আপোনালোকৰ যিবিলাক আপোনালোকে ভিডিঅ' চাইছিল আগতে, সেইবিলাক ভিডিঅ' আৰু দেখা নাপায়, গোটেইখিনি আপোনালোকৰ ৰিমুভ হৈ গ'ল। তেন্তে এনেকৈ আপোনালোকে আপোনালোকৰ যিবিলাক ৱাচ হিষ্ট্ৰীবিলাক ডিলিট কৰিব পাৰে, ক্লিয়াৰ চাৰ্চ হিষ্ট্ৰীবিলাক ডিলিট কৰিব পাৰে। এয়া চাওক, একো নাই হিষ্ট্ৰীত, চব ডিলিট হৈ গ'ল। গতিকে এনেকেই আপোনালোকে কৰিব পাৰিব। তেন্তে যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টি বেলটো আকৌ কৈছোঁ এনেকৈ বজাই দিব। তেন্তে আজিলৈ বাই বাই, ভালকৈ থাকিব, সুস্থ থাকিব, বাই বাই।